হেল্ল' বন্ধুসকল, আকৌ এবাৰ বহুত দিনৰ মূৰত মাই চেনেল মনোজ মিক্সাৰলৈ আজি আমি বিশেষকৈ ২৬ জানুৱাৰীৰ ভিডিঅ' হয়। গতিকে আজি আমি ওলাইছিলোঁ এনেই ফুৰিব ওলাইছোঁ। সেইকাৰণে আমাৰ ওচৰতে থকা বেজদৌললৈ গৈছিলোঁ, ধেমেচিত থকা আমাৰ বেজদৌললৈ। বহুত দিন যোৱা নাই, মানে দেখা নাই, নামটো শুনিছে বেজদৌলত আছে বুলি। গতিকে তালৈ লগৰবোৰৰ সৈতে গৈছোঁ। আপোনালোকক লৈ যাওঁ, চাই থাকক ভিডিঅ'টো। ২৬ জানুৱাৰী উপলক্ষে ইয়াত খেল খেলি আছে। আমি বৰ্তমান ধেমেচি পাইছোঁহি, ধেমেচি হাইস্কুল পাইছোঁহি। আমাৰ জেগাখন এতিয়া আমি বেজদৌলখন পামেই। ব্লগ চাই থাকক ভিডিঅ'টো, পাই যাম এতিয়া, সোনকালে পাম। অৱশেষত আমি আহি পালোঁহি বেজদৌল গেটত। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ মন্দিৰৰ বেজপথাৰ মেইন ডোৰৰ পৰা। আহি পাই গ'লোঁ, এতিয়া ভিতৰলৈ সোমাই যাওঁ মন্দিৰটো। ভিতৰ চৰাত মানে এনেকুৱা ধৰণৰ কিছুমান ফটো এৰা আছে আৰু ইয়াতে পূজা অৰ্চনাবোৰ কৰে। আৰু ইয়াত চেণ্ডেল জোতা এইবোৰ চব খুলি পিনি সোমাব লাগে, যিহেতু মধ্যযুগত বনোৱা এটা মন্দিৰ হয়। গতিকে চবেই সন্মান কৰিব লাগে। আমি জানিছিলোঁ, গতিকে আহিছিলোঁ আজি, চাই গ'লোঁ। এই বেজদৌলখন আহোম যুগত বনোৱা বিশেষকৈ, আৰু ইয়াত সম্পূৰ্ণ ইটাৰে নিৰ্মিত। আৰু আহোম যুগত যিহেতু এজন বেজে নিজৰ কাৰ্যদক্ষতা বা কাৰ্য নিপুণতাৰ কাৰণে বেজবৰুৱা উপাধি লাভ কৰিছিল। আৰু বেজবৰুৱা উপাধিৰ কাৰণে ৰজাই তাক সন্মান জনাইছিল। আৰু সেই মানুহজনে নিজৰ আত্মসন্মান ৰক্ষাৰ কাৰণে নিজৰ স্মৃতিৰ কাৰণে এই বেজদৌলটো নিৰ্মাণ কৰিছিল। ইয়াৰ পৰা আমি এতিয়া ওলাইছোঁ, এতিয়া যাওঁ গৰখীয়া থানলৈ। বলক আপোনালোকক লৈ গৈছোঁ গৰখীয়া থান। তেতিয়া আমি এতিয়া ওলাইছোঁ ইয়াৰ পৰা, বেজপথাৰ পৰা, বেজদৌলৰ পৰা ওলাইছোঁ চিধা। ক'ত যাম? গৰখীয়া থান। ঠিক আছে, চবকে লগ পাই থাকিম। ভিতৰলৈ সোমাই যাওঁ, ইয়াৰ পৰিৱেশটো অকণমান দেখাওঁ। যিহেতু এতিয়াও ইয়াত নামঘৰত পূজা অৰ্চনা নকৰে, ইয়াত পূজা যিহেতু অলপ দেৰিত কৰে, দিন আছে। আমি এনেই ফুৰিব আহিছোঁ জাষ্ট। শ্ৰীকৃষ্ণ, ইয়াতে জোতা চোতা খুলি সোমাম নেকি? হা, ক'ত খোলালে? এইটোৱে হৈছে আমাৰ কি গৰখীয়া মন্দিৰৰ জপনা, মানে গেট। আমি এতিয়া ভিতৰলৈ সোমাই যাম। ৱেলকাম টু গৰখীয়া থান। গৌৱে জোতা চোতা চব খুলিলে এইকেইটাই, ময়ো খুলি লওঁ আৰু সোমাই যাওঁ। এইটো প্ৰেক্ষাগৃহ হয়, খুব সুন্দৰ ধৰণে বনাইছে। ১০৭ নং থাওৰা সমষ্টি পৰে, বিধায়ক নাম কি কুশল দেউৰী। ইয়াত এটা পুখুৰী আছে, পুখুৰীটো যথেষ্ট ডাঙৰ আছে। পুখুৰীটো দেখাই দিছোঁ অলপ। এই পুখুৰীটোৰ চাৰিওফালে সুন্দৰকৈ থাওৰা সমষ্টি ফাকুৱাৰ যেতিয়া মন্দিৰটো দুৱাৰ খোলা হয়, তেতিয়া একদম চাৰিওফালে মেলা বহে, মানে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় ইয়াত। আজি দুৱাৰ বন্ধ হৈ আছে, এতিয়া দুৱাৰ নোখোলে। কেতিয়া দুৱাৰ খোলে? ফাকুৱাত ন? ফাকুৱাত দুৱাৰ খোলে, পূৰ্ণিমাত দুৱাৰ খোলে, মানে পূৰ্ণিমা যে। ফাকুৱাত কিন্তু তামাম ডাঙৰ মেলা, বহুত ডাঙৰ মেলা, বহুত ডাঙৰ। এইবোৰ চব মেলা চবতে বহে ন? এইডোখৰ এৰি পিনে এইডোখৰটো হেৰি তাৰ পৰা এইফালে থাকিয়ে। দুৱাৰটো এতিয়া বন্ধ, ফাকুৱাতহে খুলিব। ফাকুৱাতহে ইয়াত সুন্দৰ মেলা লাগে। ঘণ্টিবোৰ লগোৱা আছে, ঘণ্টিবোৰ বজাই চাওঁ ন? ঘণ্টিটো বজাই লওঁ। কৰি দিছোঁ। শ্ৰীকৃষ্ণ গৰখীয়া মন্দিৰ, আৰু ইয়াৰ পৰা আমি এতিয়া ওলাইছোঁ ন? গৰখীয়া থান, গৰখীয়া থান। কাহিনীটো কৈ দিয়া কি হয়? ইয়াৰ কাহিনীটো মানে ইয়াত তেনেকৈ ময়ো বৰ বিশেষ এটা নাজানো, কিন্তু মানুহৰ মানে যিটো মানুহৰ মুখে মুখে চলা কাহিনীটো মতে মানে ইয়াত গৰখীয়ালৈ এসোপা খেলিছিলে। তাৰপাছত এই গৰখীয়া খেলি থকা সিহঁতৰ অৱস্থাতে কিবা কৰিছিলে। তাৰপিছত এনেকৈ হেৰি ইয়াত মানে ডিঙিটো কিবা
ছিঙি গ'ল বুলি কিছুমানে ইয়াত কয় হা, সেইটো নাজানো মই সঠিককৈ কিছুমানৰ মতে। আৰু কিছুমানৰ মতে মানে কি, ইয়াতে কিবা এটা শ্ৰীকৃষ্ণৰ মানে কিবা এটা হেৰি ওলাইছে, গৰখীয়াকেইটাই পাইছিলে মানে কিবা মানে ভগৱানৰ কিবা এটা ওলাইছিলে আৰু পাইছিলে আৰু অঁ মানে সেই গৰখীয়া গৰু চৰাই থকা ল'ৰাকেইটাই পাইছিলে মানে, সেইটো কাৰণে হয়তো গৰখীয়া মানুহে কয়। ইয়াৰ মানে সেই মূল যিটো ইতিহাস এতিয়ালৈকে সেইটো ময়ো নাজানো, মানে মানুহৰ মুখে মুখে যিটো শুনিছোঁ মই সেইটো কথাই কৈছোঁ, যিটো মানে লোকবিশ্বাস এটা। কেতিয়া বাকীবোৰ কেতিয়া আহিব আপোনালোকে, কেতিয়া আহিব কৈ দিয়ে? আৰু এনেতো আহি থাকিলেতো ভালেই বাৰু, কিন্তু ইয়াৰ যিটো কেতিয়া ইয়াৰ পূজা যদি হয়? ইয়াত মানে যে ইয়াৰ যদি মেইন সেইটো ল'ব পৰা হেৰিটো মানে ফাগুৱাৰ অৱস্থাত থাকে। ফাগুৱাত আহিলে ইয়াৰ আচল সেইটো পোৱা যায়, আনন্দটো পোৱা যায়। গোটেইখিনি ইয়াত মানে ফূৰ্তি ফাৰ্তা হয়, তাৰপৰা মানে ভাল লাগে আৰু মেলা হয় ইয়াত। ইয়াত ডাঙৰকৈ পাতে হেৰিকৈ, ডাঙৰ মেলা হয় ন? বহুত ডাঙৰ মেলা এইটো, বহুত ডাঙৰ মেলা, ভাল লাগে ইয়াত। এইটো জেগাডোখৰ ইমান ধুনীয়া আছে, এইটো চব মানে ভাল লাগে, চব ফালৰ পৰা ঠিক আছে আৰু গৈ থাকিম ন এতিয়া? সেইটো এতিয়া কয় তই ছকৰা কাৰণে যাবই নেকি ঘৰ? যাবই লাল চকাত। এই তই সেইটা কিবা প্লাষ্টিক লগত দেখা যায় জেকেটটা, ৱাহ চালিয়া লাগা হয় যায় আপনি ফটো মার হয়। হ্যাঁ এই 5 জন 6 জন, একটা পাখন্দ, এইটো এটা পাখন্দ, এইটো আমার পেটুয়া স্যার, এইকেইটা সঞ্জয় স্যার, সুরজ আর আমার পরেশ্বৰ দা, মই আছোঁ কেমেৰামেন। গৈ আছোঁ ঘৰলৈ। আমি গৰখীয়া নামঘৰৰ পৰা ওলালোঁ, এতিয়া চিধা ঘৰলৈ ৰাওনা হওঁ। আপোনালোকক দেখালোঁ, দুটা নামঘৰ দেখালোঁ, এটা বেজতল আৰু এটা গৰখীয়া নামঘৰ। গতিকে কেতিয়াবা আহিব সময় পালে মানে ফাগুৱাত আহিব, ইয়াত ধুনীয়া মেলা লাগে। বাই বাই, নেক্সট ব্লগত লগ পাম।